কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? উত্তৰটো হৈছে কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে 1939 চনত। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয়? উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। অসমীয়া ভাষা লিখনিত শ্বৰ্টহেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? উত্তৰটো হৈছে ফণী শৰ্মা। কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক মুখ্যদেৱ বুলি কোৱা হয়? উত্তৰটো হৈছে হিউৱেন চাঙক। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ প্ৰস্তুতৰ বাবে সাজু হৈ থাকিব। ধন্যবাদ।